ধুবুৰীত সংঘটিত হৈছে এক মৰ্মান্তিক শোকাবহ ঘটনা। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো পেঞ্চন নোপোৱাত আৰ্থিক অনাটনত ভুগি উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ। আৰ্থিক অনাটনত ভুগি থকা পৰিয়ালৰ মাজতো সৃষ্টি হাহাকাৰ পৰিস্থিতিৰ। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই দিশহাৰা পৰিয়ালটো। ৬০ বছৰলৈকে চৰকাৰী চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰয়োজন সুস্থিৰতাৰ, প্ৰয়োজন সংসাৰ চলোৱাৰ বাবে ধনৰ। সেই অৱসৰৰ পিছত অতি সোনকালে কাৰ্যকৰী হোৱাকৈ প্ৰয়োজন পেঞ্চন নিয়মীয়াকৰণ হোৱাৰ। অন্যথা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতেই বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হয় পৰিয়াল। তেনে এক ঘটনাই সংঘটিত হৈছে ধুবুৰী চহৰত। ধুবুৰী 10 নং ৱাৰ্ডৰ বাসিন্দা সুৰুজ প্ৰসাদ সিং 2059 নং প্ৰগতি হিন্দী স্কুলৰ শিক্ষক আছিল। 5 বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰে শিক্ষকজনে, কিন্তু 5 বছৰো নহলে পেঞ্চন। গুৱাহাটী ডাইৰেক্টৰৰ কাৰ্যালয়ত বছৰ বছৰ ধৰি বহুবাৰ কাৰ্যালয়ৰ যোৱাৰ পিছতো নহল পেঞ্চন। সেয়ে চৰম আৰ্থিক অনাটনেৰে দিন পাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে। ইয়াৰ বিপৰীতে বিভিন্ন বেমাৰত আক্ৰান্ত হল অৱসৰৰ শিক্ষক সুৰুজ প্ৰসাদ সিং। আৰ্থিক অনাটনৰ বাবে মানুহৰ ওচৰত হাত পাতিবলগীয়া হৈছিলে সুৰুজ প্ৰসাদ সিঙে। ৰাইজৰ দান বৰঙণিৰ ধনেৰে চিকিৎসা গ্ৰহণ কৰিছিল যদিও সেয়াই যথেষ্ট নাছিল। প্ৰয়োজনীয় পৰ্যাপ্ত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানি চিৰ বিদায় ললে সুৰুজ প্ৰসাদ সিঙে। ইফালে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই চৰম বিপৰ্যয়ত পৰিছে পৰিয়ালটো। এতিয়া প্ৰশ্ন হয়, এই সমগ্ৰ ঘটনাৰ বাবে দায়ী কোন? কোনে দিব ইয়াৰ উত্তৰ? কি বিভাগত কাম করছিল, কি ডিপার্টমেন্টত মাস্টার ছিল? কতদিন থেকে পেনশন পায় না উনি? এই 5 বছরে কিভাবে চলছে সংসারটা? সংসারটা একেবারে কষ্ট করে চলছে। অনেক কষ্ট দাদা, আমার প্রাইভেট কাম করে, কিছু করে না। একটা বাবা সব পরিবার ছেলে আছে, প্রাইভেট চাকরি করে। আমার জনের মতে হ'ব পাৰে কিছুমান শিক্ষকৰ পেঞ্চন হোৱাৰ সময়ত হয়তো কিছু বিচ্যুতি ঘটিব পাৰে, টেকনিক্যাল কিছু অসুবিধা হ'ব পাৰে, কিন্তু আমি এইষাৰ কথা নুবুজো। এইবিলাক ডিপাৰ্টমেণ্টে সমাধান কৰিব লাগিব। কিন্তু এজন শিক্ষক ৰিটায়াৰ হোৱাৰ 5 বছৰ পিছত তেওঁ পেঞ্চন নাপাব, আৰু সেই ফেমিলিটোৰ একমাত্ৰ উপাৰ্জনকাৰী এইজন শিক্ষকেই। মই এইখিনি চৰকাৰক জনাব বিচাৰিছোঁ, যাতে আজিৰ পৰা এনেকুৱা যাতে কোনো শিক্ষক সমাজৰ যাতে এনেকুৱা ঘটনা যাতে নঘটে। মই আজি চৰকাৰক এষাৰ দাবী জনাব বিচাৰিছোঁ, যিহেতু তেখেত শকত, পইচাৰ নাটনিত, পইচাৰ অভাৱত তেখেত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মই চৰকাৰক এইখিনিয়ে আহ্বান জনাম, তেখেতক বা তেখেতৰ ফেমিলিক এককালীন সহায় কৰি যাতে তেখেতৰ ফেমিলিক উপকাৰ কৰে, তাৰ বাবে মই চৰকাৰক অনুৰোধ জনাম।